পুৰুষৰ ক্ষেত্ৰত সকলো লোকেই হস্তমেথুন কৰে। এনেকুৱা মানুহ হয়তো আপুনি বিচাৰি নাপাব যোন লোকে হস্তমেথুন নকৰে। গড় হিচাপে ক'বলৈ হ'লে পুৰুষে সপ্তাহত ৩ বাৰ হস্তমেথুন কৰে। সমাজত হস্তমেথুনক এটা বেয়া বুলি অভিহিত কৰিছে বা বেয়া বুলি চলি আহিছে। কিন্তু বৈজ্ঞানিকসকলে প্ৰমাণ কৰি দেখুৱালে যে হস্তমেথুন শৰীৰৰ কাৰণে লাভজনক। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানি ল'ম হস্তমেথুনৰ কি কি উপকাৰ আছে। ভিডিঅ'টো মনোযোগ সহকাৰে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ১ নম্বৰটো, আমি সকলোৱে জানো যে এটা ভাল শৰীৰৰ কাৰণে এটা ভাল টোপনি অত্যন্ত প্ৰয়োজন। ভাল টোপনি নহ'লে কেতিয়াও শৰীৰ আমাৰ ভাল হৈ থাকিব নোৱাৰে। আৰু কেতিয়াবা আমাৰ এনেকুৱাও দেখিবলৈ পোৱা যায় যে কেতিয়াবা শোৱাৰ পিছত বহু সময়লৈকে আমাৰ টোপনি নাহে আৰু কিবা কিবি ভাৱনাই আমাৰ মনত ঠাই লোৱাও দেখিবলৈ পোৱা যায়। বৈজ্ঞানিকসকলে কৈছে যে হস্তমেথুন কৰাৰ ফলত আমাৰ শৰীৰৰ পৰা দুটা হৰম'ন বাহিৰ হয়। সেই হৰম'ন দুটাৰ নাম হ'ল অক্সিটচিন আৰু ইন'ফ্ৰিন। ইয়াৰ ফলত আপোনাৰ একো টেনচন নোহোৱাকৈ সুন্দৰভাৱে টোপনি যায় আৰু আপোনাৰ ভাল টোপনি আহে। কিন্তু বৈজ্ঞানিকসকলে এইটোও কৈছে যে আপুনি এইটো একেবাৰে অভ্যাসত পৰিণত নকৰাটো উচিত। ২ নম্বৰটো, এটা পৰীক্ষাত প্ৰমাণিত হৈছে যে সপ্তাহত ১ বাৰ বা ২ বাৰ হস্তমেথুন কৰিলে প্ৰজননৰ সময়ত একো অসুবিধা নহয়। বৰঞ্চ ইয়াৰ ফলত স্তমৰ গতিবেগহে বৃদ্ধি পায়। পুৰণা বীজ বাহিৰ হৈ যায় আৰু নতুন বীজে সঠিকভাৱে ঠাই ল'ব পাৰে। ইয়াৰ ফলত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো সন্তান জন্ম দিয়াৰ ক্ষমতাও বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। ৩ নম্বৰটো, হস্তমেথুন কৰাৰ সময়ত দুটা হৰম'ন আমাৰ শৰীৰৰ পৰা বাহিৰ হয়। হৰম'ন দুটা হ'ল ডপামাইন আৰু অক্সিটচিন উৎপন্ন হয়। ইয়াৰ ফলত আমাৰ মানসিক চাপো দূৰ হয় আৰু উত্তেজনা উৎপন্ন হয় আৰু আমাৰ সকলো সমস্যা দূৰ হৈ পৰে সেই হস্তমেথুন কৰাৰ পিছতেই। হস্তমেথুন কৰিলে পুৰুষৰ চিন্তা মানসিক অস্থিৰতা দূৰ হৈ পৰে। যেতিয়ালৈকে আমাৰ শৰীৰত অস্থিৰতা হৈ থাকে তেতিয়ালৈকে উত্তেজিত নহয় আমাৰ শৰীৰ। সেইকাৰণে সপ্তাহত ১ বাৰ বা ২ বাৰ হস্তমেথুন কৰিব লাগে বুলি বৈজ্ঞানিকসকলে কয়। ইয়াৰ বাহিৰেও যদি আপোনালোকে আৰু কিবা জানিব বিচাৰে তেনেহ'লে মোক তলত কমেণ্ট কৰি জনাব পাৰে। আজিলৈ নমস্কাৰ।